ওয়েলকাম টু মাই ব্লগ পইণ্ট ভানু। আপোনালোকক অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ গৈছোঁ তেজপুৰ কাষতে লাগি থকা পৌৰাণিক ঐতিহ্যমণ্ডিত মন্দিৰ হলেশ্বৰ দেৱালয়। শ্ৰী শ্ৰী হলেশ্বৰ দেৱালয় তেজপুৰৰ পৰা 10 কিলোমিটাৰ দূৰত আছে আৰু ইয়াৰ গাতে লাগি থকা গাঁওখনৰ নাম নিজ হলেশ্বৰ বুলি কয় আৰু তাৰ পৰা 1 কিলোমিটাৰ দূৰ গ'লেই বৰপুখুৰী পাৰ নামে এখন গাঁও আছে। আৰু লগতে এই দেৱালয়ৰ বহুতো পৌৰাণিক কাহিনী বিভিন্নজনে বিভিন্ন ধৰণে কয় আৰু ইয়াতে আহিলে ভক্তসকলৰ আশা পূৰ্ণ হয় বুলিও কয়। মাঘ মাহত ভক্তৰ বহুতো সমাগম ইয়াতে ঘটে। আমিও মাঘ মাহতেই গৈছিলোঁ, যিহেতু জানুৱাৰী 29 তাৰিখ আছিল। মোৰ ভিডিঅ'টো পলম হৈছে আপলোড কৰা। ভক্তসকলৰ বাবে সকলো সা সুবিধা প্ৰদান কৰা হয় নিয়াৰিকৈ। পূজা অৰ্পণ কৰাৰ পিছত আমি সকলোৱে সেইদিনাখন প্ৰসাদ খাই খিচিৰি খাই ঘৰলৈ উভতিছিলোঁ। সঁচাকে মনটো খুব ভাল লাগে। সকলোকে শেষত ধন্যবাদ জনাই মই মোৰ মিনি ব্লগ ইয়াতে সামৰণি মাৰিলোঁ। আগলৈ এনেকুৱা ভিডিঅ' যদি পুনৰ চাব বিচাৰে প্লিজ মোক ছাবস্ক্ৰাইব আৰু কমেণ্ট দিবলৈ নাপাহৰিব। শেষত সকলোকে ধন্যবাদ জনাই মোৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিলোঁ।